গাইছ মোৰ টেকনিকেল চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক ক'বলৈ গৈ আছোঁ মই মানে আজি ব্লগ কেনেকৈ বনাব আপোনালোকৰতো এটা ব্লগ চেনেল খোলা মানে মন থাকে আৰু যদি আপোনালোকে খুলিম বুলি ভাবি আছে তাহলে ভিডিঅ'টো চাই আপোনালোকে খুলিব পাৰিব। আৰু যদি আপোনালোকে চেনেল বনাব নাজানে ইউটিউব চেনেল তাহলে আপোনালোকে মোক কমেণ্টত জনাব, মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে বনাব চেনেল। তো আপোনালোকে এতিয়া ক'ম যে আপোনালোকে ভ্লগিং কেনেকৈ কৰিব। আপোনালোকে বহুতে কৈ থাকে যে ভ্লগ কৰিবলৈ কেমেৰা লাগে, ভাল মাইক লাগে বা এটা আইফোন লাগে, সেইবিলাকে একো দৰকাৰ নাই। যদি আপোনালোকৰ 5 বা 10 হাজাৰৰ ভিতৰতো আজিকালি ভাল মোবাইল থাকে আৰু সেই মোবাইলখিনিয়ে আপোনালোকে যদি ভিডিঅ' বনায় তো আপোনালোকে কেমেৰাটো বেয়া হ'লে আপোনালোকে এডিটিঙত লৈ যাব পাৰিব। মই এতিয়া যিটো মোবাইলত ভিডিঅ' বনাইছোঁ সেইটো মিনিমাম 10 বা 11 হাজাৰ টকীয়া মোবাইল, এইটো মাহঁতৰ মোবাইল হয়, সেইটোৱে মই ভিডিঅ'টো বনাই আছোঁ। তো আপোনালোকে এনেকৈয়ে আপোনালোকে ভিডিঅ'টো বনাই থাকিব পাৰিব এনেকুৱা মোবাইল দ্বাৰা। আৰু মাইক আপোনালোকে যদি পইচালৈ আপোনালোকে মাইক মানে ইউটিউবৰ পৰা পইচা ইনকাম কৰিব তেতিয়া আপোনালোকে মাইক চাইক লৈ ল'ব পাৰিব। কিন্তু এতিয়া আপোনালোকে প্ৰথমতে আৰম্ভ কৰোঁতে আপোনালোকে মাইক যে ল'বই লাগিব সেইটো কোনো কথা নাই, আপোনালোকৰ কথা আপোনালোকে ল'লেও। আৰু ট্ৰাইপড গৰিলা ট্ৰাইপডডাল ল'ব পাৰিব বা ডাঙৰ ষ্টেণ্ডডাল। মই এতিয়া আপোনালোকক গৰিলা ট্ৰাইপডডালে বনাই আছোঁ ভিডিঅ'টো। আৰু তেনেকৈ আৰু আপোনালোকে ভাবে ভিডিঅ'টো মানে গৰিলা ট্ৰাইপড আপোনালোকে মোবাইল ফোন দি বনাব পাৰিব। ফোন দি মানে গৰিলা ট্ৰাইপডডাল ল'লেও হাতেৰে যদি বনায় আপোনালোকে হাতেৰে বনালেও বেছি ভাল। তো আপোনালোকে বেছিভাগ হাতেৰে বনালেই আপোনালোকে ভাল হ'ব। আৰু কেনেকৈ মোবাইলটো ল'ব সেইটো দেখাই দিম। তো ব'লক মই দেখাওঁ আপোনালোকক মই কেনেকৈ মোবাইলটো ধৰিব লাগে ব্লগ কৰোঁতে আপোনালোকক দেখাই দিম। তো ব'লক এতিয়া দেখাওঁ। তো প্ৰথম এই হাতখন এনেকৈ লৈ পেলাই এনেকৈ আপোনালোকে এটা আঙুলি এনেকৈ মাজত থ'ব লাগে। এতিয়া আপোনালোকে এই ফ্ৰণ্ট কেমেৰাটো নবনাব। আপোনালোকে ফ্ৰণ্ট কেমেৰাটো ভাল নহয় মানে কেমেৰাটো, সেইটো কাৰণে বেক কেমেৰাতে বনাব। আপোনালোকে বেক কেমেৰা বনালে আপোনালোকে বেছি কেমেৰাটো মানে বেক কেমেৰা বনালে বেছি ভাল হয় ভিডিঅ'টো। আৰু ফ্ৰণ্ট কেমেৰা বনালে তেওঁলোকৰ ফ্ৰণ্ট কেমেৰাটো ভাল তেতিয়া বনাব পাৰে, কিন্তু বেক কেমেৰাটো বনালে অকণ ভাল আৰু আপোনালোকে এইটো চাওক এনেকৈ লৈ এনেকৈ ইয়াৰ মাজতে ভিডিঅ'টো অন অফ কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো এনেকৈ যদি আপোনালোকে বনাই আছে নহয়, আপোনালোকে এতিয়া নিজক দেখাব লাগে নহয়, আপোনালোকে এখনত পেলাই এনেকৈ কৰিব পাৰে বা এনেকৈও কৰিব পাৰিব। খালি এনেকৈ কৰিলে আপোনালোকৰ এডিট কৰোঁতে কাটি পেলাই আকৌ ৰ'টেট কৰিব লাগিব। তাৰ বুলি আপোনালোকে এনেকৈ কৰি ডাইৰেক্ট এনেকৈ কৰি দিলেই আপোনালোকৰ হৈ যায়, বেছি জামেলাও নাই আৰু মানে এডিট কৰোঁতে তেতিয়া কাটিব কৰিব নালাগে। তো এতিয়া আপোনালোকে ভিডিঅ' কেনেকৈ কৰিব আপোনালোকে গম পাই গ'ল। তো এতিয়া আমি ক'বলৈ গৈ আছোঁ আপোনালোকে ব্লগ বনাওঁতে আপোনালোকে 0.1তো বনাব পাৰে। এইটো হ'ল ৱাইড এংগল। যদি আপোনালোকে 0.1 নাই আপোনালোকে 1x বনাব পাৰিব। এইটো চাওক 1x, এইটো হেৰি নাই, ইয়াত ৱাইড এংগল নাই। আৰু আপোনালোকে যদি ভিডিঅ' বনায় তো আপোনালোকে আই কণ্টেক্ট, এতিয়া আপোনালোকক চাওক মই ইয়াত কেমেৰাত চাই আছোঁ, কেমেৰাত চাই থাকোঁতে আপোনালোকক চাই থকা নিচিনা হৈ আছে। আৰু যদি আপোনালোকে যদি মই এতিয়া হেৰিয়াত ডিছপ্লেত চাই যদি কথা কৈ থাকোঁ আপোনালোকে ক'ৰবাত চাই কথা পাতি থকা নিচিনা হৈছে। যদি আপোনালোকে ডাইৰেক্ট কেমেৰাত চাওঁ আপোনালোকক চাই পেলাই কথা পাতি থকা নিচিনা হৈ আছে। আৰু এটা কথা আপোনালোকে যদি ভিডিঅ' বনায় তেতিয়াহ'লে মানে ভালছে অকণ হেৰি কৰিব। হেল্ল' গাইছ, মোৰ এটা নতুন চেনেললৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। মানে অকণ মাতটোত অকণ দম থাকিব লাগিব মানে তেনেকুৱা। আৰু যদি আপোনালোকে হেল্ল' গাইছ, মোৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ, তেতিয়া আপোনালোকে ভিডিঅ'টো স্কিপ কৰি থৈ গুচি যাব যিখিনি মানুহে চাব। আৰু সেইখিনিকে কথা আজি ক'লোঁ। যদি আপোনালোকে চেনেল বনাব নাজানে আৰু যদি তেতিয়াহ'লে মোক কমেণ্টত জনাব। থাম্বনেইল যদি বনাব নাজানে থাম্বনেইলো শিকাই দিম। তো আপোনালোকে মোক কমেণ্টত জনাব।